আশা কৰিছোঁ আপোনালোকৰ ভাল, যদিনো ভাল নহয় এতিয়াৰ পৰা ভাল হৈ যাব আপোনালোকৰ মোৰ ভিডিঅ'টো চাই। আজিৰ ভিডিঅ'টো এইটো বিষয় লৈ আহিছোঁ মাছাজ। মাছাজ আমি কিহৰ কাৰণে কৰিব লাগে, মাছাজ কৰিলে আমাৰ কি হয়, মাছাজ কৰিলে আমাৰ মাছাজ কিমান বয়সৰ পৰা কৰিব পাৰি আৰু মাছাজ কৰিলে আমাৰ ফলাফল কি হয়, মাছাজ কৰিলে আমাৰ মুখৰ উপকাৰ কেনেকুৱা হয় সেই বিষয়ে আপোনালোকক আজি ক'ম ব'লকচোন। এই বিষয়ে জানিবলৈ এজন বিউটিচিয়ানৰ ওচৰলৈ আপোনালোকক দেখুৱাই দিছোঁ ব'লক। অ' বৌ, আপোনাৰ ওচৰলৈ আহিছিলোঁ। এই আমাৰ বিউটিচিয়ান, আপোনাৰ ওচৰলৈ আহিছিলোঁ মাছাজৰ বিষয়ে অকণমান জানিবলৈ। হ'ব বাৰু, মই জনাই দিম। থ্ৰেডিংটো মই কৰি লওঁ বাৰু। আপুনি থ্ৰেডিঙত লাগি আছে। তাৰমানে মাছাজ কৰিলে আমাৰ উপকাৰ কি হ'ব আৰু মাছাজ কৰিলে আমাৰ মুখখনৰ উজ্জ্বলতা কেনেকৈ বাঢ়িব সেই বিষয়ে আমি অকণমান আমাৰ ৰাইজক দেখুৱাম বুলি ভাবিছিলোঁ। গতিকে আপোনাৰ ওচৰলৈ আপোনালোকক দেখুৱাম মাছাজ বা ফেচিয়েল কৰিলে কি হয়, ইয়াৰ পৰা কি হ'ব পাৰে বা নকৰিলে কি হয় সেই বিষয়ত আপোনালোকক মই জনাম। অকণমান সময় ৰৈ দিয়ক, মই থ্ৰেডিংটো কৰি লওঁ ফাৰ্ষ্ট টাইম, তাৰপিছত আপোনালোকক কেনেকৈ কৰিব লাগে বা কেনেকুৱা কৰিলে কি হ'ব ইয়াৰ বিষয়ে মই বহলাই কৈ আছোঁ। অঁ, তোমালোকে বহি আছা, তোমালোকে আহিছানে পাৰ্লাৰলৈ? অঁ, ঠিক আছে। পাৰ্লাৰ এখনত গৈ কিনে কৰিলে তাৰ যিবিলাক আমাৰ প্ৰেছাৰ পইণ্ট থাকে সেই প্ৰেছাৰ পইণ্টবিলাক আমি সেইমতে দিলে কি হয়, স্কিনটো লুইজ নহয়, স্কিনটো টাইট থাকিব আৰু নিজে কৰিলে স্কিনটো বেছিভাগে লুইজ হৈ যোৱাৰ চান্স থাকে। এবাৰত আপুনি সেই কথাটো নাজানে, বাৰে বাৰে যেতিয়া একেটা প্ৰচেছত কৰি থাকিব তাৰ বিনিময়ত আপোনাৰ স্কিনটো কি হ'ব, লুইজ হৈ যাবগৈ। স্কিন লুইজ হৈ গ'লে আপোনালোকে টাইট কৰিবলৈ বৰ দিগদাৰ হয় আৰু টাইট কৰিবলৈ হ'লে আপোনালোকে তেনেকুৱা ফেচিয়েল কৰিব লাগিব যি নেকি বহুত কষ্টলি হয় সেইবিলাক ফেচিয়েল। সেইকাৰণে আপোনালোকে পিছত যাতে তেনেকুৱা নহয়, আপোনালোকে ভাল যাৰ যেনেকুৱা সুবিধা হয় সেই সুবিধা মতেই আপোনালোকে 2 মাহ হয় 3 মাহ হয় আপোনালোকৰ নিজৰ কথা আৰু সুবিধা অনুযায়ী গৈ মোৰ এইটোৱে যে ভাল এজনী পাৰ্লাৰ বা এখন পাৰ্লাৰ বা এজনী ভাল বিউটিচিয়ানৰ ওচৰত গৈ মাছাজ হওক, ফেচিয়েল হওক, আপোনালোকে যেনেকুৱা ক্লিন আপ হওক কৰিব লাগে। এই ঘৰত নহয়, ঘৰত কৰক, কেতিয়াবা সময় পোৱা নাই স্ক্ৰাব এটা কৰিছে সেইটো বেলেগ কথা, কিন্তু ফুল ফেচিয়েল এটা ঘৰত কেতিয়াও নকৰিব। তাৰ বিনিময়ত আপোনালোকৰ উল্টা এটা এফেক্ট কৰিব স্কিনত। সেইটো এফেক্ট হয়তো আপোনালোকে লগালগ গম নাপায়, পিছত যদি এনেকুৱা প্ৰচেছ এটা বাৰে বাৰে ব্যৱহাৰ কৰি থাকে সেই প্ৰচেছটোৰ ফলত আপোনালোকৰ স্কিনত উল্টা প্ৰভাৱে দেখা দিব। কৰিলে আৰু পাৰ্লাৰত গৈ কৰিলে কি হয় সেইটোকে কৈছোঁ যে ঘৰত কৰিলে আজি আপোনালোকে হয়তো ঘৰত আনি কৰি কিটা আনি কৰিছে, সেইটোৰ পৰা আপুনি কি একেই প্ৰফিট পাব। পাৰ্লাৰত যিটো পাইছে হয়তো দেখিবলৈ আপোনালোকে একেই পাব, কিন্তু পাৰ্লাৰত আমি এজনী অভিজ্ঞ বিউটিচিয়ানৰ ওচৰত গৈ কৰিলে আমাৰ কিছুমান ষ্ট্ৰ'ক থাকে, প্ৰেছাৰ পইণ্ট থাকে, সেইবিলাকতো আমি ঘৰত নাপাওঁ ন। নিজেও কৰিব পাৰে, আজিকালি কয় যে আমিনো নিজেই কৰোঁচোন কি হৈছে, হয় সেইটো বস্তু সহজে দেখা নিদিয়ে। সেইটো বস্তু 2 বছৰ 3 বছৰ যদি আপুনি একেৰাহে একেটা বস্তুকে কৰি থাকে তেতিয়াহ'লে আপোনাৰ কিছুমান স্কিনত প্ৰব্লেম দেখা দিব। সেইটো 100% চিয়'ৰ যে সেইটো আপোনালোকৰ প্ৰব্লেম আহিবই। সেইটো নকৰিব যে 2 মাহ, কোনোবাই পাৰে মাহে মাহে গৈছে, কোনোবাই নোৱাৰে বছৰ দিনত বা 6 মাহৰ মূৰত হয়ও। নিজৰ সুবিধা অনুযায়ী পাৰ্লাৰত গৈ বা ভাল বিউটিচিয়ানৰ ওচৰত গৈ কৰি আহিব লাগে। কেলৈ কৈছোঁ, সেইটোৰ কাৰণত আপোনালোকৰ স্কিনটোও ভালে থাকিলে বা আপোনালোকে জানিবও পাৰিলে যে তাৰ পৰানো হৈছে কি বা হ'ব পাৰে কি। সেইটো বাৰু ইমান এনেকুৱা নহয় যে এইটো কাটাচোন ক্লিন কৰি লৈছোঁ, স্কিনটো ৰিমুভ কৰি ল'লোঁ নৰ্মেল পানীৰে। আমি স্ক্ৰাব ইউজ কৰিছোঁ। স্ক্ৰাবটো কৰি লোৱা হোৱাৰ পিছত আমি মাছাজ কৰিব লাগিব। চাই থাকক আপোনালোকে। আমি স্কিনেৰে মাছাজ কৰি আছোঁ। ইয়াক দেখিছে নহয় আপোনালোকে, মাছাজ কৰি আছোঁ। মাছাজ আমি কিয় কৰিব লাগে বা ফেচিয়েল কিয় কৰিব লাগে? মাছাজ বা ফেচিয়েল কৰিলে আমাৰ স্কিনৰ গ্ল' হয়, ব্লাড চাৰ্কুলেশ্যনটো ঠিকেই থাকে। স্কিনৰ গ্ল' হ'লেতো এয়া আমাৰ মাছাজটো কমপ্লিট হৈ গ'ল। আপোনালোকে স্কিনটো আগৰ স্কিনটো দেখিছিলে, এতিয়া চাওকচোন বাৰু। আপোনালোকে নিজেই গম পাইছে যে মাছাজটো কৰাৰ পিছত স্কিনটো কেনেকুৱা হৈছে, আপোনালোকে নিজেই গম পাইছে।